নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বাগানৰ পৰা আৰম্ভ কৰিছোঁ। মা আৰু মই দুজনীয়ে গ'লোঁ ৰাতিপুৱাই বাগানলৈ পাতবোৰ তুলিবলৈ। এইটো সপ্তাহত এনেকৈ পাত ছিঙাই নহ'ল, কিয়নো দুৰ্গা পূজা আহিল, তাতে আকৌ লক্ষী পূজা, আকৌ দেওবাৰ পৰে, সেইটো কাৰণে পাতবোৰ তেনেকৈ তোলাই নহ'ল। পাতবোৰ বহুত দীঘল হৈ গৈছে। মায়ে মানুহ বিচাৰি গৈছিল বাৰু, কিন্তু মানুহ নাপালে। এতিয়া মানুহ নাপালে বুলি ঘৰত বহি থাকিলেতো নহ'ব, পাতবোৰ দীঘল হৈ গৈছে। সেইটো কাৰণে মা আৰু মই দুজনীয়ে গ'লোঁ পাতবোৰ তুলিবলৈ। পাতবোৰ চাওকচোন কিমান ধুনীয়াকৈ ওলাই আছে, একদম সেউজীয়া পৰিৱেশ। ৰাতিপুৱা যদি চকুটোৱে এনেকুৱা সেউজীয়া পৰিৱেশ দেখে নহয়, একদম চকু শান্ত পৰি যায় আৰু কিমান ভাল লাগে সেউজীয়া এটা পৰিৱেশ। ৰাতিপুৱা আমি মই 5টা বজাতে গ'লোঁ। দুবেগমান ছিঙাৰ পাছত বহিলোঁ, চাহ খাবৰ কাৰণে বহিলোঁ। আমি চাহ লৈ গৈছিলোঁ, কাৰণ আমি ৰাতিপুৱাই ওলাই গৈছোঁ ঘৰত একো নোখোৱাকৈ। তাতে লৈ গৈছিলোঁ চাহটো, ইমান ৰাতিপুৱাতো খাবলৈ মন নাযায়, সেইটো কাৰণে দুজনীয়ে ধুনীয়াকৈ বহি ল'লোঁ আৰু চাহ খালোঁ। ভিডিঅ'টো ইমানতে থৈছোঁ, আপোনালোকক পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। বাই।